Hello friends, welcome to my YouTube channel Chandrama's Handwork and more. Friends, আজি মই লৈ আহিছো নিজে ডিজাইন কৰা দুযোৰ মেখেলা চাদৰ। আশা ৰাখিছো ভিডিঅটো চাই আপোনালোকে নিশ্চয় ভাল পাব। এই কাপোৰযোৰ কাঞ্চুপাত হয়। মেখেলাখন মই বনাইছো অৰেঞ্জ কালাৰৰ আৰু মেখেলাৰ তলৰ পিনে এয়া গোল্ডেন কালাৰৰ দুটা বুটি লগাই দিছো। এইখন চাদৰ হয় নীলা ৰঙত বনাইছো। ফুলৰ মাজে মাজে কিছুমান সৰু সৰু পাথৰ লগাই দিছো। আপোনালোকে এনেদৰে বনাই চাব পাৰে, একেবাৰে ইজি হয় ফুলটো। এই মেখেলা চাদৰযোৰ দেখি গম পাইছেই চাগে কাপোৰযোৰ টচ মুগাৰ হয়। এইযোৰ কাপোৰ মই ফেচবুকত বহুকেইটা গ্ৰুপতে শ্বেয়াৰ কৰিছোঁ। এই ফুলটো বনাবলৈ একেবাৰে ইজি হয়। ফুলটো মই ঊণেৰে বনাইছোঁ। ফুলটো কেনেদৰে বনাইছোঁ জানিব বিচাৰিলে কমেণ্ট বক্সত জনাব। নেক্সট ভিডিঅ'ত মই আনিবলৈ চেষ্টা কৰিম। Thank you so much friends, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আজিৰ এই কাপোৰ দুযোৰ চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।